আমি সকলোৱে দুৰ্গা মাক পূজা কৰা দেখিছোঁ, কালী মাক পূজা কৰাও দেখিছোঁ আৰু বিভিন্ন ধৰণৰ দেৱ দেৱতাক পূজা কৰা দেখিছোঁ। কিন্তু আজি আপোনালোকক মই এনেকুৱা এটা পূজা দেখাম যোনটো পূজা কৰা আপোনালোকে আজিলৈ দেখাই নাই আৰু আপোনালোকক পূজা কৰি পোৱাই নাই। চাব বিচাৰে নেকি? এইয়া আমাৰ এইজনৰ হেনো এক্সাম আহি আছে, ফাইনেল এক্সাম, আৰু সেইবাবে কিতাপক পূজা কৰি আছে যাতে এক্সামত 90% মাৰ্ক উঠাব পাৰে। মই কৈছোঁ শুনা পাই, যদি তই এনেকৈ কিতাপক পূজা কৰি থাক ন, তই এক্সামত 90% মাৰ্ক পোৱা দূৰৰ কথা, এক্সামতো তই পাছ কৰিব নোৱাৰ। 50,000 টাকাত আমি ফৰক পিন্ধি আছোঁ, তথাপিও এই মেনকাৰ অহংকাৰ নাই। হয়, আমি সকলোৱে জানো যে ভিখাৰী মানুহৰ অলপো অহংকাৰ নাই। 50,000 টাকাত আমি ফৰক গোটেই দুৰ্গা পূজাৰ মানুহে মোক এতিয়া ভেলকি লাগি চাই থাকব। তই চাবই, কাৰণ ৰাস্তাত থকা ভিখাৰীবোৰো ক'ব যে হামাৰা ইলেকা মে নয়া ভিখাৰী কোন আয়া বে। লাগি চাই থাকব, ক'ব বা কি হাই ফাই ফৰক পিন্ধি আহিছে। এতিয়া মই এটা কাম কৰোঁ, আগতে মই জুলাপি দোকানলৈকে যাওঁ, যাই কিনে তাতে অলপ ডিউটি কৰোঁ, তাৰে পাছত অলপ টকা ইনকাম কৰোঁ, তাৰে পাছত যেতিয়া পকেট গৰম হ'ব চপ্পা ৰাতি দুৰ্গা পূজা চাম। আৰু তো মোৰ লাভাৰ কদম আহিবয়ে, তাৰ পৰা মই টকা লুটবা লাগব, বঢ়িয়া লাগব। আমার ঘৰত মই যোৱা ফুলবুলি হাতত ধৰিলো, ফুলবুলি হাতত ধৰিলো, ফুলবুলি হাতত ধৰিলো। চলো ভাই দেখো अब मैं क्या करता हूँ। ফুলবুলি হাতত ধৰিছিলি কিন্তু ফুল নহয়, ফুলবুলি হাতত ধৰিছিলি কিন্তু ফুল নহয়, তো আমি কি कर रहा है बॉस के फक। যোৱাকালি ৰাতি 2টা বজাত মোৰ ঘপককে লেট্ৰিন লাগি গ'ল, আৰু সেই বুলি মই বাহনিৰ তলত গ'লোঁ লেট্ৰিন কৰিব, আৰু তাত গৈ মই দেখিলোঁ যে তাতে হেনো এজনী জখিনী তাণ্ডৱ ডান্স কৰি আছিল। তেতিয়া মোৰ অৱস্থা কি হৈছিল আপোনালোকে জানেনে? হাগিব গৈছিলোঁ 100, ওলাল 200। কি অৱস্থা আছিল চাই লওক। বাৰু আজিলৈ সামৰিছোঁ। যোৱাকালি ৰাতি আধিয়া হ'ল মোৰ লেট্ৰিন, এতিয়া আকৌ যাওঁ। আৰু লাইকটো কৰি দিব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব। দিগন্ত কেমেৰাটো বন্ধ কৰ।